যিটো সময়ত সমগ্ৰ বিশ্ব কৰোনা মহামাৰীৰ কবলত সেই সময়খিনিতে বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ তথা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনৰ নেতৃত্বত ভাৰতবৰ্ষত যিটো নীতি নিৰ্দেশনা জাৰি কৰিছিলে তাৰ ফলস্বৰূপে অসমতো একেখিনি নীতি নিৰ্দেশনাকে স্বাস্থ্য বিভাগে সুচাৰুৰূপে পালন কৰি অহা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত স্বাস্থ্য বিভাগক আটাইতকৈ বেছিকৈ সহায় কৰিছে অসম চৰকাৰৰ আবকাৰী বিভাগে, কিয়নো আবকাৰী বিভাগৰ নেতৃত্বত ততাতৈয়াকৈ হেণ্ড চেনিটাইজাৰ তৈয়াৰ কৰি অসমৰ বিভিন্ন প্ৰান্তত মানুহক বিতৰণৰ যি ব্যৱস্থা কৰিলে তাৰ ফলস্বৰূপে আজি আমি মৰিগাঁৱতো মাল্টি ডেভেলপমেণ্ট এছ'চিয়েশ্যন অসমে তাৰ সহযোদ্ধা হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ, কিয়নো যে যিখিনি সন্মুখৰ পৰা ক'ভিড যোদ্ধা সন্মুখত থাকি পেলাই তেওঁলোকে কাম কৰা সেই মানুহখিনিক আমি একোখনকৈ শুভেচ্ছা পত্ৰ আৰু একোটাকৈ হেণ্ড চেনিটাইজাৰ দি তেওঁলোকক আমি সাহস দিয়াৰ যি প্ৰচেষ্টা হাতত লৈছিলোঁ তাত সকলোৱে সহায় আৰু সহযোগ কৰাত আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, আয়ুক্ত ৰাকেশ কুমাৰ ডাঙৰীয়া আৰু বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শৈলেন্দ্ৰ পাণ্ডে ডাঙৰীয়াক, জনসম্পৰ্কৰক্ষী বিষয়া। তেওঁ আমাক মৰিগাঁৱত বিশেষকৈ তেওঁলোকৰ নেতৃত্বত আমাক যিখিনি চেনিটাইজাৰ আৰু মাস্ক দিবলৈ আমাক বিতৰণৰ যি সুবিধা কৰি দিলে তাৰ বাবে আমি মাল্টি ডেভেলপমেণ্ট এছ'চিয়েশ্যন সদায় তেওঁলোকৰ ওচৰত ধন্য হৈ থাকিম।